উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে হেল্ল' গাইজ ৱেলকাম টু আৱাৰ চেনেল বৰা ব্লগছ আপুনি সকলোকে মোৰ ইউটিউব চেনেল বৰা ব্লগছ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা মই ধামাকাৰ ভিডিঅ' লৈ আহিছোঁ। আজি যিহেতু মই পথাৰত আছিলোঁ ৰাতিপুৱাৰে পৰা, কাৰণ এতিয়া খেতি কৰাৰ ছিজন, তাৰমানে মাটি ৰুই আছিলোঁ পথাৰত, সেইটো কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাই। আজি নতুনকৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। মোৰ গাৰ অৱস্থা দেখি আপোনালোকে গম পাইছে মই কেনেকুৱা হৈ আছোঁ। এতিয়া মই গা পা ধুই লওঁ, তাৰপাছত মই মাছ মাংস কেনেকৈ বনাওঁ আপোনালোকক দেখাম। আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া দেখিছে মই চাফা তাফা হৈ গৈ আহিছোঁ, যাতে মই এতিয়া বজাৰৰ পৰা আহি লৈ পেলাই ভাতকেইটা বনাব পাৰোঁ সোনকালে। আৰু পথাৰখনটো দেখিছে আপোনালোকে। আজি আকৌ দেখাম, পথাৰখনলৈকে যাওঁ, আপোনালোকক মাতিবলৈ যাম, মানে ভাতটো ঘৰতে খাবহি। এতিয়া আহকচোন আমি বজাৰ কৰি আহোঁগৈ। তো এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে মই মাংস আনিলোঁ, আৰু আনি পেলাই ইয়াত আলু ভাজি আছোঁ, আৰু মোক বাহঁতে সহায় কৰি দিছে অলপ, আৰু কাৰণ মইতো ইমান এটা বনাব নাজানো, বনাই হ'লেহে গম পাম কি হ'ব। মই অলপ এতিয়া কামত লাগি আছোঁ। এতিয়া বনাই আছোঁ, মই বনাই হ'লেহে আপোনালোকক দেখাম আৰু কেনেকুৱা হয়। তো এতিয়া আপোনালোকে চাই থাকক মই কেনেকৈ বনাম, তাৰপিছত আপোনালোকে গম পাব। এতিয়া মাংস দিম। এতিয়া আপোনাক কি সুন্দৰ উতল মাৰিছে, বনাইছোঁ মই, কি জুই বনাইছোঁ ন, আপোনালোকে কমেণ্টত কৈ দিব দেই। এইটো ভাল উতলি আছে, তো মই আপোনালোকক দেখাম মোৰ পাচলি বাগিচাখন মইনো কেনেকৈ বনাইছোঁ, সেইটোতো আপোনালোকে জানিবই, আৰু কি কিনো আছে মোৰ পাচলি বাগিচা আপোনালোকক দেখাম, আহকচোন চাওঁ। আপোনালোকক আমনি নিদিবৰ বাবে মই মোৰ সৰু জলকীয়াৰ বাগানখনৰ লগতে আৰু ঘৰত থকা সৰু সৰু শাক পাচলিৰ বাগানখন আপোনালোকক দেখাম। কাৰণতো এতিয়া কৰোণাৰ সময়ত কোনো ঘৰৰ পৰা বাহিৰলৈ যাব পৰা নাই, সেইকাৰণে মই ঘৰতেই শাক পাচলি ৰুই লৈছোঁ, যাতে প্ৰয়োজন সাপেক্ষে মই তাৰ পৰা এটা দুটা সেউজীয়া শাক পাচলি খাব পাৰোঁ। ইয়াততো মই সাৰ চাৰ প্ৰয়োগ নকৰোঁ, সেইটো কাৰণে ঘৰতে খাব পাৰিম। সেইবাবে আপোনালোকেও তেনেদৰে ঘৰতে এখন পাচলি বাগিচান বনাই ল'ব পাৰে, আৰু সৰু সুৰা কাম কৰি নিজৰ মনটোৰ লগতে শৰীৰটো ভালে ৰাখিবৰ বাবে কৰোঁ। আপোনালোকেও কৰিবচোন ঘৰত। দেখিলে মই বনালোঁ। ইউটিউবাৰ বিদ্যুৎ ব্লগছৰ বিদ্যুতক আজি আমাৰ ঘৰত মাংস টেষ্ট কৰিবৰ বাবে মাতিছিলোঁ। যিহেতু তেওঁ আজি আমাৰ ঘৰত নিমন্ত্ৰণ সাঁচ আছিলে, সেইবাবে তেওঁক মই টেষ্ট কৰি চাব দিছোঁ পোনপ্ৰথমে। তেওঁ খায়ে ক'ব কেনেকুৱা পালে। মজা আছে, মজা মজা বনাইছে, ভালে বনাইছিলে, মজা হৈছে সঁচাই। খাই বহুত ভাল লাগিল। ইমান জ্বলাও হ'ল, অকণ মই জ্বলা নহ'ব দিছিলোঁ, যিহেতু জলকীয়া গুড়ি এপেকেট দিলোঁ, টাৱাম জ্বলা হ'ল, খাবও নোৱাৰিলোঁ অলপ। এতিয়া বাহঁতে খাই আছে, মই বনাইছোঁ যিহেতু চবেই খাই ভালেই পাব, সেইটো কাৰণে আজি প্ৰথম বনাই ট্ৰাই কৰিলোঁ। তাতে আপোনালোক সকলো যে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।